হেল্ল' এভৰিৱান, আজি দুপৰীয়া থালখন মই জল্দিনো কেনেকৈ বনালোঁ আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। কঁঠালৰ গুটি আৰু মচুৰ দাইলখিনি মই টিফিনত ঢাকনি লগাই দিম। ইফালে কুকাৰত চাউল ধুই ৰেডি কৰি ল'লোঁ। ইয়াতে টিফিনটো দি দিম। এতিয়া চিটি মাৰিব দি দিলোঁ। দি আলু কাটি ল'লোঁ। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই ইয়াতে জলকীয়া হালধি দি ভেন্দি ভাজি এখন ভাজি ল'লোঁ। ইফালে মোৰ কুকাৰত চিটি মাৰিলে দালিও সিজি গ'ল, ভাতো হৈ গ'ল। এয়া মই সম্ভাৰৰ কাৰণে পাঁচফোৰণ, শুকান জলকীয়া, পিঁয়াজ, হালধি দি দালিখিনি দি দিলোঁ ইয়াতে। আপোনালোকৰো যদি কেতিয়াবা জল্দি দুপৰীয়া সাঁজ বনাব লগা হয়, তেতিয়াহ'লে টিফিনত এনেকৈ দালি দি পেলাই বনাব পাৰে। কঁঠালৰ গুটি দিয়া মচুৰ দাইলখন মই ৰেডি হৈ গ'ল। ভেন্দি ভাজিও হৈ গ'ল। এতিয়া মাছ জাল দিয়া বনাম। এয়া আদা, নহৰু, জলকীয়াৰ পেষ্টখিনি ভাজি ল'লোঁ। ইয়াতে মাছখিনিও দি দিম। ভালদৰে ভাজি লৈ নিমখ হালধি দি অকণমান পানী দি দিলোঁ। নেমুৰ কুমলীয়া পাত কেইটামান দি দিছোঁ, গোন্ধটো ধুনীয়া হয়। দুপৰীয়া চিম্পুল থালখন ৰেডি হৈ গ'ল। মচুৰ দাইল, মাছ জাল দিয়া, ভেন্দি ভাজি আৰু এইফালে ঘৰৰ পকা আম। ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।